আইলো তো বলক আজি যাম গুৱাহাটী। এতিয়া সময় হৈছে ৰাতিপুৱা 6টা। 5টা বজাতে উঠিলোঁ, ৰেডি হ'লোঁ, গা পা ধুলোঁ, তাৰ পাছত ওলালোঁ। বেগ আছে, আগত আছে, পাছত আছে। ট্ৰেইনখন চাই লওঁ। ট্ৰেইনখন পাৰ হ'ল। গেটখন খুলিলে, গতিকে বলক। লকডাউনৰ পিছত আজি গৈ আছোঁ গুৱাহাটী। বহুত দিন যোৱাই নাই, গতিকে গুৱাহাটী গৈ আছোঁ। আগতো বেগ আছে, পাছতো বেগ আছে। আগৰ বেগটো দেখাই পাইছে, পাছৰ বেগটো দেখা পোৱা নাই। আৰু এইটো হৈছে পাঠশালা ৰেলৱে ষ্টেচন। ট্ৰেইনত যোৱাৰ কাৰণে মানুহবিলাক আহিছে, ৰাতিপুৱা ট্ৰেইনখনত যাব। ষ্টেচনৰ কাষেৰে পাঠশালাৰ মাজেৰে এতিয়া উঠিম মেইন হাইৱে। এয়া পাঠশালা টাউন। আৰু এয়া হ'ল পাঠশালা হাইৱে। বাছবিলাক ৰখি আছে, ট্ৰাকো বহুত আছে। আৰু তেলটো ভৰাই লওঁ। 200 টকাত তেল ভৰাম, 220 টকা তেল ভৰাম। যাই পাব লাগে গুৱাহাটী। 200 টকাত তেল আগত অলপ আছেয়ে, আৰু দামো বাঢ়িছে তেলৰ। গতিকে 200 টকাত তেল ভৰালোঁ। তেল ভৰাওঁতে এটা কি হ'ল মানে কি, মই ক'লোঁ 220 টকা, আৰু তেল দিয়া মানুহজনে তেল দিলে 230 টকা। গতিকে মোৰ হাতত আছিলে 220 টকা, আৰু মানি বেগ আছিলে বেগৰ ভিতৰত। গতিকে মানি বেগটো উলিয়াই আকৌ 10 টকা ল'ব লগা হ'ল, আৰু 230 টকা কৰি দিব লগা। এয়া পাটাচাৰকুছি ব্ৰিজ, অভাৰব্ৰিজ। স্পীড ব্ৰেকাৰ, মাল্টিপল স্পীড ব্ৰেকাৰ, পূৰা জাখৰি দিয়ে গাটো। বাইক আৰু এটা স্পীড ব্ৰেকাৰ, মাল্টিপল স্পীড ব্ৰেকাৰ। ৰাতিপুৱাৰ সময় বৰষুণ দিয়া যেন কৰি আছে। বতৰটো ঠিক পোহৰ হোৱাই নাই, বৰষুণ দিব যেন লাগে, কিন্তু দিয়া নাই বৰষুণ বাৰু। আহি পালোঁ ব্ৰহ্মপুত্ৰ। মেঘ দি থকাৰ কাৰণে কিবা আন্ধাৰ হৈ আছে, আৰু ব্ৰহ্মপুত্ৰ শৰাইঘাটৰ ওপৰত। এই আগৰ মানুহজনে কিবা বাছৰ হেণ্ডিমেনক কিবা কৈ আছিলে। এইফালে বাইকত গৈ আছে, আৰু বাছৰ হেণ্ডিমেনৰ লগত কথা পাতি গৈ আছে ব্ৰিজৰ ওপৰত। এইবিলাক কাৰণতে এক্সিডেণ্ট হয় আচলতে। আৰু এয়া আহি পালোঁ জালুকবাৰী। ব্ৰিজখন পাৰ হ'লোঁ, শৰাইঘাট ব্ৰিজ পাৰ হ'লোঁ, আহি পালোঁ জালুকবাৰী। জালুকবাৰী অভাৰব্ৰিজ।
ইয়াতে বহুত কনফিউজন লাগে কোনফালে যাম কোনফালে নাযাম মই যাম খানাপাৰা গতিকে যাম চিধা এটা ৰোড যায় বৰজাৰৰ ফালে এটা ৰোড যায় আদাবাৰী ফালে গতিকে খানাপাৰা ফালে চিধাই যাম এইটো ৰোডেদি বৰজাৰৰ ফালে যায় ৰাতিপুৱা হোৱাৰ লগে লগে জাম আৰম্ভ হৈ যায় ট্ৰেফিক জাম আৰম্ভ হ'ল জাম গুৱাহাটী বুলি ক'লে ট্ৰেফিক জাম আৰম্ভ আৰু গতিকে আহি পালোঁ খানাপাৰা অভাৰব্ৰিজৰ ষ্টাৰ্টিং তলেদি গৈছোঁ এইটো কলেজ যাম ভেটেনাৰী কলেজ লকডাউনৰ পিছত আহিছোঁ কলেজত গতিকে কলেজৰ ভিতৰত সোমাই যাওঁ আৰু এয়া হৈছে কলেজ কেম্পাছ কলেজ অফ ভেটেনাৰী চায়েন্স খানাপাৰা আহি পালোঁ হোষ্টেল নিউ হোষ্টেল PG কলেজ অফ ভেটেনাৰী চায়েন্স খানাপাৰা তালাটো খুলি দিওঁ 4 মাহৰ পাছত খুলিছোঁ